তাৰ ফলস্বৰূপে আমাৰ মথনগুৰি সমষ্টি আৰু শালবাৰী সমষ্টিৰ এটি সীমামূৰীয়া অঞ্চল এলেঙামাৰী, এই এলেঙামাৰীত বেকীৰ তীব্ৰ খহনীয়া হৈ আছে। এই এলেঙামাৰীৰ একেবাৰে যি বেকীৰ খহনীয়া হৈ আছে তাৰ কাষতে হ'ল আমাৰ কালপানী নদী। যদি এই খহনীয়াত কালপানী নদী আৰু বেকী নদী এক হৈ যায়, মানে বেকী নদীৰ পানী যদি কালপানীত গৈ পৰে, তেনেহ'লে বৃহত্তৰ গোবৰ্ধনা, জেংৰেংপাৰা, নিমুৱা, দৌলগাঁও, বংশীবাৰী আদি কৰি প্ৰায় 10খন গাঁও এঘণ্টাৰ ভিতৰত বুৰি যাব আৰু বহুত হাজাৰ মানুহ মানে গৃহহীন হৈ পৰিব। এটা সাংঘাতিক ধ্বংসলীলাৰ সৃষ্টি হ'ব। সেইকাৰণে যোৱাকালিৰ পৰা আমি এই অঞ্চলত আহি পেলাই এলেঙামাৰীত আহি পেলাই প্ৰদৰ্শন কৰিছোঁ। এই ঠাইখিনি আমাৰ শ্ৰদ্ধাৰ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া জনাইছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে। আমাৰ বিভাগীয় যি কৰ্তৃপক্ষ আছে ৱাটাৰ ডিপাৰ্টমেণ্টৰ EM ডাঙৰীয়া, তেখেতসকলক সকলোকে অৱগত কৰাইছোঁ। আমাৰ এই ডিপাৰ্টমেণ্টৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকো সহমত দিছে আৰু আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়োদেৱৰ নেতৃত্বত আমি আজি পুৱাৰ পৰা ইয়াত বেম্বো ক্ৰিজ বুলি কয় এটা ছিষ্টেম আছে, মানে পাৰ্কো বান্ধি দিলে ইয়াত খুব এটা কাম নহ'ব। সেইকাৰণে বেম্বো ক্ৰিজ আমি বাঁহেৰে এটা ক্ৰিজ বনাওঁ ডাঙৰ কৰি, মানে স্কুৱেৰ চাইজৰ, সেইবোৰ আমি কৰি আছোঁ। সেই বেম্বো ক্ৰিজ দি পেলাই আমি প্ৰায় 500-600 মিটাৰ ঠাই আছে, সেইখিনি আমি অতি শীঘ্ৰে আজিকালিৰ ভিতৰত আমি সেইখিনি ইয়াত যদি দিব পাৰোঁ বা ডিমে আমি লাগি আছোঁ, আমাৰ সকলো লাগি গৈছে, আমাৰ কাৰ্যকৰ্তাসকলো আছে, তেনেহ'লে এই খহনীয়া ৰোধ কৰিলে বেকীৰ পানী গৈ কালপানীত সংযোগ নহ'ব। আৰু সেইকাৰণে আমি দিনে ৰাতি ইয়াত এটা প্ৰয়াস চলাইছোঁ। পানীৰ প্ৰতিৰোধ মানে কি? খহনীয়াৰ প্ৰতিৰোধ। এই ক্ষেত্ৰত আমি নিজাববীয়াকৈ আমাৰ শ্ৰী প্ৰমোদ বড়োদেৱৰ নেতৃত্বত তেখেতৰ নিৰ্দেশ মতে মই নিজাববীয়াকৈ এই খহনীয়াৰ প্ৰতিৰোধ কৰাৰ কাৰণে কৰিছোঁ। ইমান ডাঙৰ এটা বিশাল নদী, য'ত ইমান বৰষুণ হৈ আছে, আমি মানে কিবা এটা চলিউশ্যন কৰিম সেইটো কথা কোৱা নাই। আমাৰ এই এলেঙামাৰী ঠাইখিনি যিটো ইৰ'শ্যন হৈ আছে, খহনীয়া হৈ আছে, এই খহনীয়া ৰোধ কৰাৰ কাৰণে এই তৎকাল ব্যৱস্থা। খহনীয়া ৰোধ নকৰিলে কালপানীত বেকী সংযোগ হ'ব, সাংঘাতিক ৰূপ ল'ব, তাৰ ব্যৱস্থা কৰি আছোঁ আমি। যে আমাৰ অসম চৰকাৰে, কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি পাইছে আমাৰ এলেঙামাৰী, চোনমাৰী, আমাৰ বিষপানী আৰু গোবৰ্ধনাৰ কাৰণে more than 300 crore এটা পেকেজ আহিছে। টেণ্ডাৰ প্ৰক্ৰিয়া হৈছে, কাম অতি সোনকালে আৰম্ভ হ'ব। এই বৰষুণৰ পিছে বৰষুণ মানে শেষ হ'লে ফৰকৰ বতৰ দিলে আমাৰ বেকীৰ এই বেংকটো, আমাৰ যি এই বেংকটো আছে লেফ্ট বেংক, ইয়াৰ কাম মানে আৰম্ভ হৈ যাব বেকীৰ।